কবিতাৰ শিৰোনাম তুমি কাষত নাই। কথা গোবিন্দ কৃষ্ণ মাধৱ। আবৃত্তি খিলাং ৰঞ্জন। কঁপা কঁপা হৃদয়ৰ স্পন্দন, জৰ্জৰিত হৃদয়ৰ অনুভৱ। গোপন এটি নিস্তব্ধ কোঠালিতে বেবেৰি ভাং এমুঠি শব্দৰে মই আৰু মোৰ নীলা ডায়েৰী। মই লিখিব ল'লেই শব্দবোৰে প্ৰশ্ন কৰে, মোৰ প্ৰেমৰ কবিতাবোৰনো কাৰ বাবে? মই চকুলো টুকিলেই দুচকুৱে প্ৰশ্ন কৰে, প্ৰেমেৰে সজা হৃদয়ত বেদনাবোৰনো কোনে সিঁচিলে? উত্তৰত তুমি কাষত নাই। তুমিহীনতাত শূন্য হৈ পৰিছে পৃথিৱী, ক্ৰমশঃ ৰক্তাক্ত সাগৰ, আকাশ আৰু ভালপোৱা নীলাবোৰো। তুমি আঁতৰি গলা, লগত আজুৰি নিলা তোমাৰ শত সহস্ৰ অভিমানবোৰ। ফাগুনৰ বৰষুণত একেলগে তিতিবলৈ, উজাগৰি নিশাত সপোন ৰচিবলৈ তুমি কাষত নাই। আজিকালি আকাশত আঁউসীৰ শেষত মোৰ বাবে জোনটি নোলায়। তুমিহীনতাত উৎসৰ্গিত প্ৰতিটো সন্ধ্যা, প্ৰতিটো ৰজনী আজি বেদনাৰ ডাৱৰে আৱৰা উজাগৰি আঁউসী। জোন হৈ পোহৰ বিলাবলৈ তুমি কাষত নাই। তুমি যাওঁতে মোৰ সকলো নীলা, হাঁহি, সপোন, শান্তি, আশা, পোহৰ নীলা, আনকি মোৰ ছাঁটো। কিন্তু তোমাক জানো নিব পাৰিছা? নিব পাৰিছা জানো তোমাৰ স্মৃতিবোৰ? মাথো নিজান পৰত নিস্তব্ধ ক্ষণত এষাৰি মৰমৰ মাত দিবলৈ তুমি কাষত নাই।